ঘৰত আছেনে নাই? মই কিন্তু ঘৰতে আছো দেই। আৰু ঘৰত থাকিয়ে আপোনালোকক মনোৰঞ্জন দিবলৈ যিমান পাৰো সিমান চেষ্টা কৰিছো। গতিকে আজি আপোনালোকলৈ এটি ধুনীয়া গীত লৈ আহিছো। বিহু নামে লৈ আহিছো, যিহেতু বিহু এতিয়ালৈকে পাৰ হোৱা নাই। বিহু বিহু ৰজনজনাই আছে গা মন সকলো। গীতটি খুব সুন্দৰকৈ কম্পোজ কৰিছিলে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ বিমান বৰুৱা ককাইদেৱে, আৰু গীতটি লিখিছিলে সুনীল গগৈ ককাইদেৱে। গতিকে গীতটি আপোনালোকক শুনাবলৈ লৈছো, আৰু এই গীতটি মই বিশেষভাৱে উৎসৰ্গিত কৰিছো, ডেডিকেট কৰিছো কোভিড-19ৰ লগত জড়িত সেই সকলো ব্যক্তিলৈ যিসকলে জৰুৰীকালীন সেৱাত নিজকে নিয়োজিত কৰি ৰাখিছে, যেনে ডক্টৰ, নাৰ্ছ, আৰক্ষী বিষয়া, প্ৰশাসনিক বিষয়া, লগতে আদি কৰি সকলো যিমানবিলাক লোক আছে সকলোলৈকে মই এই গীতটি ডেডিকেট কৰিছো। আশা কৰো আপোনালোকে ভাল পাব। আৰু যিসকল লোক অসমৰ পৰা বাহিৰত আছে এই কোভিড-19ৰ বাবে, যিসকলে ঘৰ আহিব পৰা নাই, নিজৰ ঘৰৰ মানুহক প্ৰত্যেকজন মানুহক মনত পেলাই আছে, নিজৰ প্ৰেয়সীক মনত পেলাইছে, নিজৰ পত্নীক মনত পেলাইছে, তেওঁলোকৰ বাবে মই ডেডিকেট কৰিছো এই গীতটি। আশা কৰো আপোনালোকে শুনি খুব ভাল পাব। তোমাকে লৈ জানা আপোনালোকৰ বাবে। বুলি
আপোনালোকে চোৱাৰ বাবে আৰু গানটো কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব আৰু এই গীতটি মই ট্ৰেকতে গাইছোঁ যিহেতু মিউজিচিয়ান নাই আশা কৰোঁ আপোনালোকে ভালেই পাব